নলবাৰী কলেজৰ নীলাঞ্জনা তুমি। মনত আছে মোৰ সেই দিনটো, যিদিনা তাই মোক প্ৰথম কপিটো খুজিছিল। 2 মিনিটৰ বাবে যেন সময়েও চকু মুদিছিল। ক'ৰবাত যেন শালিকীয়ে খেলা কৰিছিল, ক'ৰবাত যেন পাৰজনীয়ে ৰোণ দিছিল, যেন ক'ৰবাত এজাক মৃদু বতাহ বৈছিল, যেন আকাশত বিজুলীয়ে নান্দনিকতা দেখুৱাইছিল। মোৰ গাত যেন কিনকিনীয়া বৰষুণৰ টোপাল পৰিছিল, আৰু মই সেই বৰষুণ জাকৰ আমেজ লৈছিলোঁ। নলমেই বা কিয়? সেয়া যে যৌৱনৰ প্ৰথম জাক বৰষুণ আছিল প্ৰথম জাক বতাহ। তাৰ পাছত কলেজৰ বাকৰি। চক্ৰবত ঘূৰিছিল ভাগ্যৰ চকৰি। কিন্তু নাজানো কেনেকৈ কল্পনাৰ ৰাত ধৰি টিউচনত দেখাজনীচোন হৈ পৰিল মোৰ একে ক্লাছৰে লগৰী। দিনবোৰ ববলৈ ধৰিছিল স্বাভাৱিক গতিৰে। নজনাকৈয়ে মোৰো নাওখন এৰা খাই গৈছিল প্ৰেম নদীৰ কোনোবা এটা ঘাটেৰে। মাজ নদীৰ সোঁতত টুলুং ভুটুংকৈ থকা নাওখনলৈ চাই মই ভাবিছিলোঁ, নাজানো কোনোবা দিনা ঘূৰি আহে নে নাহে। আহিলে আহেই বা কোনটো পাৰেৰে। চিনাকি হ'বৰেই নহ'ল আমাৰ, কথাবোৰ আগতেই ৰাষ্ট্ৰ হ'ল। সেই কিনকিনীয়া বৰষুণজাক ধুমুহাৰ গতিৰে প্ৰচাৰ হ'ল, বতাহজাকো বৰদৈ চিলা হ'ল। আৰু এদিনাখন হঠাৎ তোমাৰ জীৱনত টান কোনোবা থকা বুলি মোৰ কাণত গুঞ্জৰিত হ'ল। তোমাক মতাৰ সাহস আৰু নহ'ল। কথাবোৰ দেখোন কিবা লাজ লগা হ'ল। তোমাৰ দৃষ্টিৰ সেই কিনকিনীয়া বৰষুণজাকে মোক বিন্ধা আৰম্ভ কৰিলে, যেন টোপালবোৰ বেজিলৈ সলনি হ'ল। সময় বৈ থাকিল। চাওঁতে চাওঁতে এটা বছৰৰ যৱনিকা পৰিছিল। তেতিয়ালৈ কলেজৰ প্ৰতিটো গলিতেই মোৰ একপক্ষীয় প্ৰেমৰ ছাপ পৰিছিল। মোৰ চিনাকি বাঢ়িছিল, কিন্তু বেছিভাগেই মোক মোৰ নহয় তোমাৰ নামেৰেহে মাতিছিল। হয়তো মোক জোকাইছিল, নেজানো, কিজানি হাঁহিয়াতৰ পাত্ৰ কৰিছিল, আৰু হ'ব পাৰে কিজানি সান্তনা দিছিল। সান্তনা, ব্যৰ্থতাক জিনিবলৈ দিয়া সান্তনা। সময় আকৌ গ'ল। আজি এবছৰেই পাৰ হ'ল। আজি নলবাৰী কলেজৰ বুকু গছকিবলৈ তাই নাই। সেই মৃদু বতাহজাকো নাই, আৰু সেই যে আছিল কিনকিনীয়া বৰষুণজাক, আজি কলেজৰ বুকুত সেয়াও নাই। কিন্তু মই আজিও ইয়াতে আছো। সেই মুহূৰ্তবোৰ সজীৱ কৰি ৰাখিছোঁ। একগোট কৰি ৰাখিছোঁ নলবাৰী কলেজৰ অলিয়ে গলিয়ে সিঁচৰতি হৈ থকা সেই স্মৃতিবোৰ। আৰু আজি হঠাৎ এবছৰ পাছত মই এই মাজ ৰাতি বহিছোঁ তোমালৈ এটি কবিতা লিখিবলৈ। মোৰ কবিতাৰ শিৰোনাম ভাবিবনো কিয় লাগে, প্ৰণৱদাৰ সুৰতেই সুৰ মিলাই কৈ দিলোঁ, নলবাৰী কলেজৰ নীলাঞ্জনা তুমি।